যদি আপুনি ঘৰতে এনেই বহি আছে তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলটো লৈ পেলাই গুগল ক্ৰমত গৈ 1 2 3 এপছ বুলি চাৰ্চ কৰক। এটা সুন্দৰ ভিডিঅ'। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছতে আপুনি ইয়াতে চাৰ্চ কৰিব 1 2 3 এপছ। এইটো চাৰ্চ কৰি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ 1 2 3 এপছ যিটো ৱেবছাইট হয় এইটো আহি পৰিব। ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ বহুতো অপশ্যন আহিছে, যেনেকৈ আপোনাৰ 1 2 3 এপছ বুলি আহিব ওপৰত। ইয়াতে আপোনাৰ যিটো অনলাইন টুলছ অৰ ভিডিঅ' অডিঅ' PDF এণ্ড ফাইল কনভাৰ্চন বুলি আহিব। অহাৰ পিছতে আপুনি কেইবাটাও অপশ্যন পাব। আপুনি কোনো ধৰণৰ এপছ আপুনি ডাউনলোড কৰিব নালাগে। ইয়াৰ পৰাই আপুনি বহু ধৰণৰ অপশ্যনত গৈ আপুনি আপোনাৰ মোবাইলত বহু ধৰণৰ আপোনাৰ টুলছ আছে ইয়াতে পাব আপুনি। যেনে ধৰি লওক আপোনাৰ ইয়াতে অপশ্যন আছে ভিডিঅ' এডিটৰ। আপুনি ভিডিঅ' এডিট কৰিব পাৰিব, স্ক্ৰীন ৰেকৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীন ৰেকৰ্ড কৰিব পাৰিব, টেক্সট টু স্পেচ এইটো আপুনি কৰিব পাৰিব, মাৰ্জ ভিডিঅ' কৰিব পাৰিব। বহু ধৰণৰ অপশ্যন আছে ইয়াতে। আপোনাৰ বহুত ধৰণৰ তেনেকুৱা অপশ্যন আছে। যেনেকৈ আপোনাৰ ধৰি লওক অডিঅ' টুলছত আছে কিছুমান চেঞ্জ ভলিউম কৰিব পাৰিব, ভলিউম চেঞ্জ কৰিব পাৰিব, চেঞ্জ স্পীডটো কৰিব পাৰিব। তাৰপিছতে আপোনাৰ PDF যদি আপোনাৰ কেতিয়াবা PDF আপোনাৰ যদি প্ৰয়োজন হৈছে PDF বনাবৰ কাৰণে, ইয়াতে আপুনি PDFটো লৈও আপুনি কনভাৰ্ট কৰিব পাৰিব। PDF টু ৱৰ্ড কৰিব পাৰিব, PDF টু এক্সেলত আপুনি নিব পাৰিব। এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' হয়। যদিও আপোনাৰ কামত হয়তো আপোনাৰ এতিয়া নালাগে, কেতিয়াবা হয়তো আপোনাৰ এইটো কামত লাগিব, গতিকে ভিডিঅ'টো আপুনি ছেভ কৰি ৰাখিব। আৰু ভিডিঅ'টো আছিলে ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ, ধন্যবাদ। এই ভিডিঅ'টো নিশ্চয় এটা ইনফৰ্মেটিভ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।